সেইদিনা কলকাতাত থকা ইকো পাৰ্কখন চাবলৈ গ'লোঁ। ভিতৰলৈ সোমোৱাৰ বাবে কেইবাখনো গেট আছে। মই এই 2 নম্বৰ গেটখনেৰে সোমাবলৈ বুলি টিকেট কাটিলোঁ। মাত্ৰ 30 টকাত টিকেট কাটি ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহিয়ে এনেকুৱা ধুনীয়া পৰিৱেশ এটা দেখিবলৈ পোৱা গ'ল। ভিতৰলৈ সোমায়ে এই প্ৰকাণ্ড পুখুৰীটো দেখি মনটো ভাল লাগি গ'ল। মই যাওঁতে কলকাতাত ইমান গৰম আছিল যে পানী দেখিয়ে মনটো এনেই ভাল লাগি গ'ল। পৰিৱেশটো চাওকচোন কিমান ধুনীয়া। ইয়াত ব'টিং কৰাৰ ব্যৱস্থাও আছে। মই অকলে আহিছিলোঁ কাৰণে নুঠিলোঁ। গ্ৰুপত আহিলে এনেকুৱা এক্টিভিটিবিলাক কৰি বেছি ভাল লাগে। ইয়াৰ ডাষ্টবিনকেইটাও ধুনীয়াকৈ ফলৰ আকাৰত বনাই থোৱা আছে। কিছুমান লিচুৰ আকাৰত, কিছুমান আপেলৰ আকাৰত বনাই থোৱা আছে। আৰু এইখন হ'ল জাপানীজ ফৰেষ্ট। কিনো আছে বুলি ভিতৰলৈ সোমাই গ'লোঁ। সোমায়ে দেখিলোঁ গৌতম বুদ্ধৰ ডাঙৰ মূৰ্তি এটা। অলপ সময় লাগি চাই ৰ'লোঁ। এই ৰেষ্টুৰেণ্টখনো জাপানীজ ষ্টাইলত বনাই থৈছে। এই ঘৰটো দেখি সঁচাই জাপানত আহি যোৱা নিচিনা লাগি গ'ল। সকলোবিলাক বহুত ধুনীয়াকৈ বনাই ৰাখিছে ইয়াৰ ভিতৰত। তাৰে ঘৰ এটাৰ ভিতৰত মই এনেই সোমাই চালোঁ। সোমায়ে প্ৰেয়াৰ হুইলকেইটা দেখি ঘূৰাই চাবলৈ মন গ'ল। কিছু সময় ঘূৰাই চাই তাৰ পৰা উভতি আহিলোঁ। এই আইফেল টাৱাৰটো চাওকচোন, ইমান ধুনীয়াকৈ বনাই থৈছে। আইফেল টাৱাৰটোৰ ওপৰত উঠিবলৈ লিফ্টৰ ব্যৱস্থাও আছে। পৰিৱেশটো সঁচাই পেৰিছ যেন লাগি গ'ল। আৰু এইটো হ'ল দাৰ্জিলিঙৰ ঘুম ষ্টেচন। ঘূৰি ঘূৰি গৰম লগাত দাৰ্জিলিঙতেই অলপ ঠাণ্ডা বতাহ খালোঁ। ধেমালি কৰিছোঁ, দাৰ্জিলিং নহয় কলকাতাতে আছোঁ। তাৰপিছত 7 ৱণ্ডাৰ্ছকেইটা চাবলৈ গ'লোঁ। এইকেইটা চাবলৈ আকৌ এক্সট্ৰা 50 টকা দি টিকেট কাটিব লাগে। প্ৰথমতে চালোঁ ইজিপ্তৰ এই পিৰামিডকেইটা। তাৰপিছত চালোঁ ইষ্টাৰ আইলেণ্ডৰ এই ধুনীয়া মূৰ্তিকেইটা। তাৰপিছত আগ্ৰাৰ তাজমহলটো চালোঁগৈ। তাজমহলটো দেখি আচল নিচিনাই লাগি গ'ল, যদিও নহয় বাৰু, কিন্তু দেখিবলৈ বহুত ধুনীয়াকৈ বনাই ৰাখিছে। ব্ৰাজিলৰ খ্ৰাইষ্টৰ মূৰ্তিটো ইয়াতে দেখা পালোঁ। তাৰপিছত পালোঁগৈ জৰ্ডানৰ পেট্ৰা। গোটেই ষ্ট্ৰাকচাৰটো চাওকচোন, ইমান পাৰফেক্টকৈ বনাই ৰাখিছে। আৰু এইখন হ'ল গ্ৰেট ৱাল অফ চাইনা। বিভিন্নজনৰ লগত ময়ো চাইনা ৱালৰ ওপৰত কিছু সময় খোজকাঢ়িলোঁ। আবেলি সময়ত অলপ বেছি ভিৰ হয় এই পাৰ্কখনত। শেষত এই ৰোমৰ কলজিয়ামটো চালোঁ। সকলোবোৰেই ভাল লাগিল। প্ৰথমে 30 টকা, তাৰপিছত 50 টকা, মুঠতে 80 টকাত ধুনীয়া মনোৰঞ্জন হৈ গ'ল। আৰু পাৰ্কখন বহুত ডাঙৰ। মোৰ গোটেইখন ঘূৰি শেষ কৰিবলৈ প্ৰায় 3 ঘণ্টামান লাগি গ'ল।